Namaskar. Welcome to my YouTube channel. Fit, fun and foodie. আজি বহুত দিনৰ মূৰত ভিডিঅ' লৈ আহিছোঁ বিভিন্ন কাৰণৰ কাৰণে মই ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ একচুৱেলি আৰু এতিয়াৰ পৰা নিয়মীয়াকৈ ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰি যাম আজি মোৰ লগত আছে মোৰ সিষ্টাৰ প্ৰেৰণা আৰু আজি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মই বেলেগ জাগাৰ পৰা একচুৱেলি আৰু মই এটা ধুনীয়া ঠাই দেখাবলৈ গৈ আছোঁ গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু এনেকৈতো যাব নোৱাৰোঁ ঠাই চাবৰ কাৰণে গতিকে আমি দুজনী ৰেডি হৈ লওঁ দেন আপোনালোকক লগত লৈ ঠাইটো দেখুৱাই আছোঁ Do like, subscribe. হোৱা নাই শেষত কম ডু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আগতে ভিডিঅ'টো চাই লওক ন তো আমি জল্দি জল্দি ৰেডি হৈ লওঁ আৰু মোৰ লগত আছে আমাৰ এজন হিৰো বাবু অলপ জানি মেৰি জানি মানৰ অঁ একদম ছেম হয় ই হয়নে ই মানে একদম হিৰো আমাৰ ঘৰৰ এটা যে গান আছিল জানে মেৰি জানে মান ছেম ইয়াৰ নিচিনা তো আমি জল্দি জল্দি ৰেডি হৈ লওঁ গতিকে তাৰপিছত দেখুৱাই আছোঁ আৰু আমি দুজনী এতিয়া ৰেডি হৈ গ'লোঁ যাবৰ কাৰণে আমি ক'ত যাম ভৰালী নামঘৰ আমি যাম কলিয়াবৰৰ হাটবৰৰ প্ৰায় 2 কিলোমিটাৰমান ভিতৰ ফালে থকা ভৰালী নামঘৰ খুব ধুনীয়া ঠাই ধাৰ্মিক অনুষ্ঠান হয় এখন আৰু আজি যোনে কিছুমানে নাজানে বাৰু মই আজি শুৱালকুছিৰ পৰা ভিডিঅ' শ্বুট কৰি থকা নাই মই আজি ভিডিঅ' শ্বুট কৰি আছোঁ কাজিৰঙাৰ পৰা গতিকে ইয়াৰে যিমানখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম ইয়াতে গোটেইখিনি কৈ শেষ নকৰোঁ ন এতিয়া আমি গৈ থাকোঁ মন্দিৰলৈ চৰি নামঘৰলৈ গৈ থাকোঁ তাত গৈ আমি বাকীখিনি দেখুৱাই আছোঁ আমি আহি ফাইনেলি আমাৰ স্থান পালোঁ এয়া ভৰালী নামঘৰ আমাৰ পিছফালে আছে তাত যোৱাৰ আগে আগে আমি এয়া বাইদেউৰ দোকানৰ পৰা যি মানে ধূপ চাকি লাগে সেইখিনি লৈ লওঁ ঠগী এখন আগবঢ়াবৰ কাৰণে যিখিনি লাগে ল'লোঁ আৰু ইয়াৰে যিখিনি ওচৰ চুবুৰীয়াই দোকান দি আছে ন সন্মুখত মানুহখিনিৰ ব্যৱহাৰ পাতি যে সঁচাকৈ খুব ভাল হয় মই আজি আহি মানে কোৱা নাই ইয়াত মই 4-5 বাৰমান আহিলোঁ সাংঘাতিক মৰমীয়াল আৰু মানে খুব ধুনীয়া ব্যৱহাৰ পাতি গতিকে আহিব পাৰে কোনো ধৰণৰ অসুবিধা নাই আৰু ভিতৰত দেখাবলগীয়া বস্তু বহুত আছে দেখুৱাই ল'ম তাৰ আগতে আমি চাকি গছি জ্বলাই লওঁ ধুনীয়াকৈ আৰু শৰাইখন আগবঢ়াই লওঁ তেতিয়া ব'লক এয়া আমি পোনে পোনে নামঘৰৰ ভিতৰলৈ আহিলোঁ আৰু আহি যিখিনি ঠগীৰ যোগাৰ হয় এওঁলোকৰ হাতত অৰ্পণ কৰিলোঁ এয়া ভকতবৃন্দসকল বহি আছে মই ভালদৰে এবাৰ দেখুৱাই এওঁলোক ইয়াতে মানে ঠগীৰ যোগাৰখিনি ইয়াতে দিয়া হয় ন হয় তাৰ পৰা আকৌ বেলেগ অলপ জাগাত গৈ কিনে তাৰ পৰা কুপন সংগ্ৰহ কৰিব লাগে ন আচ্ছা ঠিক আছে আৰু এই নামঘৰটো কিমান দিন মানে আগত প্ৰতিষ্ঠা কৰক আগৰে হয় ন অঁ এতিয়া বিভিন্ন ধৰণে বনোৱা হৈছে অঁ অঁ ঠিক আছে দিয়ক আৰু ইয়াত
ঠগী বা শৰাইৰ সামগ্ৰীখিনি জমা দি আহি ইয়াৰ পৰা এখন কুপন সংগ্ৰহ কৰিব লাগে, যাৰ কাৰণে এটা ন্যূনতম মূল্য লোৱা হয়। আৰু এইখন হৈছে মূল আসন। আপোনালোকে চাওকচোন, ইয়াত চাকি লগোৱা, ধূপ দিয়া, সকলোবোৰ ব্যৱস্থা ইমান ধুনীয়াকৈ কৰি থৈ দিছে। মানে গোটেই নামঘৰৰ কৰ্তৃপক্ষই আচলতে পৰিষ্কাৰ পৰিচ্ছন্নতাত খুব মন দিয়ে, বস্তুবোৰ দেখিলেই গম পোৱা যায়। আৰু ভিডিঅ'টো চাই থাকক আগলৈকে। আৰু প্ৰসাদ বিতৰণৰ সময়ত ইমান ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা হৈছে, মই নকওঁ, আপোনালোকে নিজেই ভিডিঅ'টো চাই লওক। তাৰপিছত 2-3টা ল'ৰা ছোৱালী হওক, মোকো যাতে কোনোবাই আৰু আমাৰ কেমেৰাৰ পিছত থকা আমাৰ বাইদেৱে ইমান চাৰা আশীৰ্বাদ দি আছিল মোক। ভগৱানেও চাগে ভাবিছে ইমান ডিমাণ্ডছ লৈ আহিছ তহঁতে মোৰ ওচৰত, আৰু যি কি নহওক সকলোৰে ভাল হওক তাৰেই প্ৰাৰ্থনা কৰিলোঁ। আগৰ নিচিনা দিনবোৰ ভাল হৈ আহক সকলোৰে। বাৰু ব'লকচোন নামঘৰৰ আন বস্তুবোৰ দেখাওঁ আকৌ। আৰু এইবাৰ দেখুৱাইছোঁ এটা তুলসীৰ খুঁটা। এই তুলসীৰ খুঁটাটো ভৰলী নদীত উটি আহোঁতে তাৰ পৰা উদ্ধাৰ কৰা গৈছিল, সেইকাৰণে ইয়াত লিখা আছে ভৰলী নদীয়ে দান দিয়া তুলসী খুঁটা, অৰ্থাৎ তুলসী খুঁটাৰ অৱশিষ্ট। গতিকে কিমান বছৰ পুৰণি এইটো নাই, আপোনাৰ কমেও 300তকৈও অধিক বছৰ পুৰণি বুলি তেওঁলোকক সোধোতে আমি গম পাইছোঁ। আৰু এইবাৰ ব'লক আমি সকলোৱে চাওঁ নামঘৰৰ পিছফালে থকা এটা ডাঙৰ পুখুৰীটোত যে ইমান মাছ আছে নহয়, ব'লকচোন চাওঁ। এতিয়া আমি আহিছোঁ নামঘৰৰ পিছফালে, আৰু ইমান ধুনীয়াকৈ পুখুৰীটো মানে ৰখা হৈছে নহয়, ইমান চাফা। আৰু ইয়াত সাংঘাতিক মানে ধৰণে ইমান মাছ আছে, মাছবোৰ মানে ইয়াৰ পৰাই দেখিব পাৰি, ইমান মাছ ঘূৰি আছে। মই কেমেৰাত ইমান চাগে মোবাইলৰ কেমেৰাত ইমান দেখাব নোৱাৰিম। আৰু গোটেই পুখুৰীটোৰ পাৰটো ইমান ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিছে, সঁচাকৈ মন কৰিবলগীয়া। আৰু খুব ডাঙৰ পুখুৰী। আৰু এই নামঘৰটোত আহিলে নিজৰ ফালৰ পৰা কিছুমান খোৱা সামগ্ৰী আনি কিনে এনেকৈ পিছফালে বনাই খাব পৰাকৈও ব্যৱস্থা আছে, আৰু নিজেও বনাব পাৰি। আৰু ইয়াৰে যদি ভকতবৃন্দক কৈ দিয়ে তেতিয়াহ'লে তেওঁলোকেও বনাই দিয়ে। গতিকে কোনো ধৰণৰ অসুবিধা নহয়, আহিলে মানে দৰ্শনাৰ্থী ইয়াতে খোৱাৰ ব্যৱস্থাটো আছে। আৰু খুব ধুনীয়া পৰিৱেশ আচলতে নামঘৰটোৰ। সকলোখিনিতেই মানে চব ধৰণৰ পৰিষ্কাৰ পৰিচ্ছন্ন নিয়ম ইয়াৰ খুব ভাল লাগিছে। প্ৰসাদ দিয়াৰ পৰা য'ত আমি চাকি জ্বলাওঁ, গোটেইখিনিয়ে ইমান ধুনীয়াকৈ মানে সুনিৰ্দিষ্টকৈ ৰাখিছে নহয়, সঁচাকৈ মন কৰিবলগীয়া। আচলতে আমাৰ নামঘৰ বুলি ক'লে যিহেতু পবিত্ৰ স্থান, নামঘৰ মন্দিৰ এনেকুৱা ধৰণৰ আচলতে তাৰ ছিষ্টেমবোৰ, তাৰ চব ধৰণৰ ব্যৱস্থাপনাবোৰ এনেকুৱা ধৰণে হ'ব লাগে। গতিকে দেখুৱাই থাকিম। অলপ পিছতে প্ৰসাদ বিতৰণ কৰিব, গতিকে তেতিয়া একেবাৰে কথা পাতি আছোঁ। আৰু এনেকৈয়ে ইমান ধুনীয়াকৈ নাম প্ৰসংগ চলি আছে। আৰু এই নাম প্ৰসংগৰ পিছতে সকলোৱে নামঘৰৰ ভিতৰত একেলগে বহি প্ৰসাদ গ্ৰহণ কৰিব। আৰু প্ৰসাদ গ্ৰহণ কৰাৰ আগে আগে বা প্ৰসাদ বিলোৱাৰ আগে আগে সেৱা লোৱা হয়। তাৰপিছত সকলোকে বহিবলৈ দি এনেকৈ ইমান ধুনীয়াকৈ কলপাত বিতৰণ কৰে। তাৰপিছত প্ৰসাদ বিতৰণ কাৰ্যসূচী হয়। আৰু ভিডিঅ'ত আগলৈ দেখিবলৈ পাব, প্ৰসাদ বিতৰণ কৰাৰ পিছত ভকতবৃন্দসকলে সেৱা নোলোৱাকৈ কোনেও প্ৰসাদ মুখত নিদিয়ে। গতিকে এই পৰিৱেশটো ইমান ভাল লাগিছিল সঁচাকৈ আমি এনেকুৱা ধৰণৰ ঠাইবোৰলৈ আহিব লাগে। তাৰ পৰা শিকিবলগীয়া কথা বহুত থাকে। মানুহে নিজৰ জীৱনত কেনেকৈ চলিব পাৰি বহুত জ্ঞান পোৱা যায় আচলতে। তেওঁলোকৰ সকলো ধৰণৰ ব্যৱস্থা, আচাৰ ব্যৱহাৰ। এয়া সেৱা লোৱাৰ পিছত সকলোৱে প্ৰসাদ গ্ৰহণ কৰিলে, আৰু বাকীখিনি আগলৈ দেখুৱাই আছোঁ।
আৰু এতিয়া প্ৰসাদ গ্ৰহণ কৰাৰ পিছত আমি সকলোৱে যাবলৈ ওলালোঁ আৰু যোৱাৰ আগত চোতালত আন এখন থাপনা আছে য'ত সকলোৱে সেৱা লয়, গতিকে ইয়াতো সেৱা ল'লোঁ আৰু এতিয়া ঘৰলৈ যাম, বাকীখিনি চাই থাকিব। আৰু আজি যে ইমান ৰ'দ, তথাপিও নামঘৰলৈ আহি খুব ভাল লাগিল। আমি ফাইনেলি আহি ঘৰ পালোঁ ভৰালী নামঘৰৰ পৰা। ৰাস্তাত দেখুওৱা নহ'ল, তাৰ মাজতে ভৰালী নামঘৰৰ পৰা ওলাই আমি কিবা কিবি কামত বিজি হৈ গ'লোঁ, চ' মানে মাজতে দেখুওৱা নহ'ল। এয়া আহি ঘৰ পাইছোঁ, ফ্ৰেছ হৈ ভিডিঅ'টো এগেইন ষ্টাৰ্ট কৰিছোঁ। আৰু মোৰ লগত আছে ৰাতিপুৱাই দেখুওৱা আমাৰ হিৰ'। কিবা ক'বা? অঁ ক'ম। কি ক'বা? তুমি মোক এটা গিফ্ট দিলা। তাক মই তোমাক গিফ্ট দিলোঁ? অঁ মই শিকাই দিয়া নাই দেই, সি নিজে দিছা দেই। ৰাম বেজ্জতি, মই কেতিয়া শিকাই দিছোঁ? তুমি সেইকাৰণে মই নিজে ভাবি ভাবি কৈছোঁ। বেলেগ বস্তু এইটো। ভাল লাগিছেনে তোমাৰ গিফ্টটো? ভাল লাগিছে, কালাৰটোও পচন্দ হৈছে। আচ্ছা, পিন্ধি কেতিয়া পিন্ধিবা? পিন্ধিম ফাগুৱা দিনতে পিন্ধিম, নাতো হোলী দিনত। ফাকুৱা নাইবা হোলী, বেলেগ বেলেগ দিন এইটো। পাগলা কৰি দিব ই। গতিকে মই আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ। আৰু ভিডিঅ'টো যদি ইয়ালৈকে চালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু যিসকল মোৰ চেনেলত নতুন আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ জলদি ছাবস্ক্ৰাইব কৰি দিব, যাতে মই নতুন নতুন ভিডিঅ'বোৰ আপলোড কৰিবলৈ উৎসাহ পাওঁ। আৰু আমি অতি সোনকালে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।